এতিয়া আহিলোঁ আমি ৰাজগড় থাৰ্মেলৰ বেক চাইডেদি। এতিয়া আমি যাম থাৰ্মেলৰ মাজেদি গৈ আছোঁ। বাবুলদা মই স্কুটি লৈ পিনে, এতিয়া বাবুলদা চলাই আছোঁ, মই বেক চাইডে বহি গৈ আছোঁ। এতিয়া এইটো সোমাই গ'লোঁ ৰাজগড় থাৰ্মেলৰ বেক চাইডেদি। ব্লক কৰি থাকোঁ, দেখাই যাম। এয়া হৈ গ'ল আপোনাৰ ৰাজগড় থাৰ্মেল বেক চাইড, আপোনালোকে দেখিবলৈ পাইছে থাৰ্মেল। লাহে লাহে আগলৈ গৈ থাকোঁ, গ'লোঁ। আৰু কাষত যোনটো ঘৰ দেখাইছে সেইটো হৈ গ'ল কণ্ট্ৰল ৰুম, আৰু ছাইডত যোনখিনি ৰাইট ছাইড দেখিছে সেইখিনি হৈ গ'ল কোৱাৰ্টাৰ। আমাৰ সন্মুখত যোনটো ঘৰ দেখিছে এইখিনি কোৱাৰ্টাৰ ৰুম হয়। তো ইয়াত টেনিছ বল খেলে বনাই থোৱা আছে। লাহেকৈ দেখালোঁ এইটো হৈ গ'ল আপোনাৰ বিল সংগ্ৰহ ৰুম। আগফালে আছে আপোনাৰ গ্ৰেড। এই অলপ এক্সিডেণ্ট বলক এতিয়া ৰাজগড় টাউনৰ মুখে যাওঁ। এইফালে হৈ গ'ল আপোনাৰ ডিব্ৰুগড় 46, মৰাণ 27 বৰ্ডখন দেখিলে। এয়া ৰাজগড় চৈতগুৰি তিনিআলি। আপুনি ৰাইট ছাইডে গ'লে নাহকৈ যাব পাৰিব, আৰু লেফ্ট ছাইডে গ'লে মৰাণ ডিব্ৰুগড় বাইপাছ যাব পাৰিবলৈ। বলক গৈ থকা আগলৈ হৈ গ'ল ৰাজগড় টাউন। বলক দেখাই আছোঁ আগলৈ কি কি আছে। দুবাগানলৈ সোমাই যোৱা তিনিআলিটো ৰাজগড় বাগান। লাহে লাহে গৈ থাকোঁ। চেণ্ট্ৰেল বেংক ৰাজগড়। এয়া আৰু আমাৰ ৰাজগড় টাউন। এতিয়া আহি পিনে ডেইলি মাৰ্কেট পাই গ'লোঁ। সেইটো এতিয়া নতুনকৈ বনি আছে। এয়া হৈ গ'ল আপোনাৰ মাছ বজাৰ ৰাজগড় ডেইলি মাৰ্কেট। নতুন বিল্ডিং বনি থকা দেখিলে নতুনকৈ বনি আছে মাৰ্কেট। 5 মিনিটীয়া বনি বুলি কোৱা হৈছে। এতিয়া এই পাই গ'লোহি নাহৰকটীয়া বাছ ষ্টেণ্ড। আৰু ইয়াৰ আগলৈ নাযাওঁ, আগত আৰু তেল ডিপু আছে, কিবা কিবি আছে, একদম বেলেগ দিনা দেখাম।